গুড মৰ্নিং বন্ধুসকল, গুড মৰ্নিং। এয়া আমি আজি ৰাতিপুৱাই মানে মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ আমাৰ পৰিয়ালৰ সৈতে। এয়া আমাৰ হোষ্টেলৰ পৰিয়াল, সকলোৱে সুপ্ৰভাত জনাইছোঁ। এইফালে আমাৰ আৰু থাকি গৈছে, এয়া দেখুৱাই দিছোঁ। এই কেইজনমান আগত গুচি গ'ল, পিছে আগৰখিনি আহিব। আমি এই মানে আজি স্কুল বন্ধ সেইটোকে আজি মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ আমি। মানে বহুত দিন মৰ্ণিং ৱাক কৰাই নাই আৰু মানে পঢ়িব লাগে যে, পৰীক্ষা পালেহি। আমাৰ মানে এওঁলোক পঢ়াত বেয়া নহয়, পঢ়াৰ পৰা উঠিবই নিবিচাৰে। মৰ্ণিং ৱাক কৰিবলৈ যাওঁ বুলি ক'লোঁ যেন তেন উঠাই আনিছে, কি ক'বা। এয়া এই বহুত হ'ল মানে পথাৰখনকে দেখাই নাই। আজি পথাৰখনো দেখুৱাই দিলোঁ। পথাৰত মানে ধান দাই আছে, মানে ধান কাটি প্ৰায় ৰাইজৰ হৈছে আৰু এইফালে কাটি আছে। এয়া এওঁলোকে ৰাতিপুৱা কি কৈছে, দৌৰিছোঁ মাজে মাজে দৌৰিছে, মানে হেৰি কৰিবলৈ এইটো কিহত লাহে লাহে দৌৰি মানে হেৰি দিব, এইটো কি কয়, ইণ্টাৰভিউ দিব। মেট্ৰিক পৰীক্ষা দি পিনে বোলে ইণ্টাৰভিউ দিব, আছাম পুলিচত দিব। আজিকালি ছোৱালী কামাণ্ডো ওলালোঁ লেডিজ। আৰু নাযাওঁগৈ আৰু ইমান দূৰ নাযাওঁগৈ আৰু ৰিক্সটোতনো কি দেখিবা, এই মুখা আগলৈকে যাব পাৰি আৰু ৰিক্সটো। এয়া আমাৰ মানে কোনোবা বোলে ছিংগাৰ হ'ব, প্ৰেক্টিচ কৰি আছে, গান গাই আছে আৰু। এই ল'ৰাখিনিক মাতি দিয়া, আমি এতিয়া গৈ আছো ৰিক্সা চাবলৈ। উঠিবলৈ পোৱাই নাই। বাকীকেইটা ক'ত গ'ল? ৰিক্সা চাবলৈ গৈ আছে এতিয়া। আমি বিনা টিকেটতে যাম বুলি ভাবিছোঁ। ল'ৰাকেইটা মানে দৌৰি পূৰা ডিফেন্সত যাব বোলে, কামাণ্ডোত যাব। এইফালে কি যাব, আমাৰ ল'ৰাকেইটা কিহত যাব, ইণ্ডিয়ান আৰ্মি কামাণ্ডো। আৰু কেইজনমান থাকি আহিলে, ক'ত গ'ল কেইটা? সেইকেইটা পূৰা প্ৰেক্টিচ কৰিছে। পূৰা দৌৰিছে, 100 দৌৰিছে। সিহঁতি বোলে হেৰিত যাব, কিহত যাব, আৰ্মিত যাব। কিহত যাব কৈ দিয়া অলপ, কিহত যোৱা হ'ব? আৰ্মিত যোৱা হ'ব।